নমস্কাৰ মই এষ্ট্ৰলজাৰ ড.মজ আপোনালোক সকলোকে মোৰ ৰাশি ফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। আপোনালোক সকলোৰে কুশল মংগল কামনা কৰি ৰাশি ফল আৰম্ভ কৰিলোঁ। প্ৰথমতে মেঘ ৰাশিৰ কথাৰে আৰম্ভ কৰিছোঁ। আজি শাৰীৰিক আৰু মানসিক বল বৃদ্ধি হ'ব। এই ৰাশিৰ জাতক জাতিকসকলে ঘৰুৱা পৰিৱেশত সহযোগিতা আগবঢ়াব লাগিব। আজি সন্তানৰ প্ৰতি সুনজৰ দিব লাগিব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশিৰ কথা কওঁ। আজি ভ্ৰমণ অথবা সৰু সুৰা পৰিৱৰ্তনে মানসিক আনন্দ বঢ়াই তুলিব। আজি আপুনি মধ্যস্থতা হিচাপে সফলতা লাভ কৰিব পাৰিব। সমজুৱা কামত সফলতা পাব। ৰাজনীতিক কৰ্মীসকলে ভ্ৰমণত আনন্দ লাভ কৰিব। প্ৰেম প্ৰীতিত স্নেহপূৰ্ণ হ'ব দিনটো। আজিৰ শুভ ৰং বাটাৰ কালাৰ, শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ মিথুন ৰাশিৰ কথা কওঁ। এই ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক তথা মানসিক শ্ৰম বৃদ্ধি হ'ব পাৰে। শৰীৰ আৰু মনৰ দুৰ্বলতা আহিব পাৰে। ব্যৱসায়ীসকলৰ ব্যৱসায়ত অধিক লাভৰ সম্ভাৱনা। বিদ্যাৰ্থীসকলৰ বাবে উৎকৃষ্ট দিন। নৱবিবাহিতা দম্পতি আনন্দময় ভ্ৰমণ হ'ব পাৰে। আজিৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশিৰ কথা কওঁ। পৰিয়ালৰ কোনোবা সদস্যৰ আৰোগ্য লাভে আনন্দিত কৰিব। দিনটোত আত্মীয় বা অতিথিৰ আগমনৰ দ্বাৰা দিনটোৰ শেষৰ ভাগত আনন্দ পাব। প্ৰেম প্ৰীতিত কাল্পনিক মনোভাৱে আনন্দ প্ৰদান কৰিব। আজিৰ বাবে শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 2 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশিৰ কথা কওঁ। এই ৰাশিৰ জাতক জাতিকাসকলে আত্মনিয়ন্ত্ৰণৰ দ্বাৰা দিনটোৰ সকলো সমস্যাক সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ী লোকসকলে কিছু ব্যৱসায়ত আৰ্থিক লছ কৰিব পাৰে। সেয়েহে সতৰ্ক হৈ দিনটো পাৰ কৰিব। দিনটোৰ শেষৰ ভাগত পাবলগীয়া পইচা ঘূৰাই পাব পাৰে। আজি বিদ্যাৰ্থীসকলৰ দিনটো ভালেৰে পাৰ হ'ব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশিৰ কথা কওঁ। আজি এই ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক ভ্ৰমণৰ সিদ্ধান্ত হ'ব পাৰে তথা কোনোবা মহিলা বন্ধুৰ দ্বাৰা আজি যিকোনো বস্তু প্ৰাপ্তিও কৰিব পাৰে। আজি পাৰিলে চৰ্বিজাতীয় খাদ্য বৰ্জন কৰা উচিত হ'ব। আজিৰ বাবে শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশিৰ কথা কওঁ। আজি কৰ্মস্থানত বিপৰীত পৰিস্থিতি উৎপন্ন হ'ব পাৰে, কিন্তু বৃহস্পতি গুৰুৰ কৃপা দৃষ্টিত কাৰ্যত শুভ ফল লাভ কৰিব। প্ৰবাসী যিসকল লোক তেওঁলোকৰ আজি শাৰীৰিক কষ্ট বৃদ্ধি হ'ব পাৰে। সেয়েহে অকণমান সতৰ্কতা অৱলম্বন কৰিব। বিদ্যাৰ্থীয়ে পঢ়াৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিব। আজিৰ বাবে শুভ ৰং সেউজীয়া আৰু শুভ সংখ্যা 2 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশিৰ কথা কওঁ। আজি আপুনি সৎকৰ্মত আত্মনিয়োগ কৰিলে জ্ঞান বৃদ্ধি আৰু ধৰ্মীয় কামত মনোযোগ বৃদ্ধি হ'ব। সুখ বৃদ্ধি তথা পুত্ৰ সাফল্যও অভিষ্ট সিদ্ধি কৰিব। আজিৰ বাবে শুভ ৰং নীলা আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰি সৌভাগ্য লাভ কৰক। এইবাৰ মকৰ ৰাশিৰ কথা কওঁ। কৰ্মব্যস্ততা বাঢ়িব, কিন্তু আকস্মিক অৰ্থব্যয়ে কষ্ট দিব পাৰে। পৰিয়ালবৰ্গৰ মাজত সৰু সুৰা অসুবিধা তথা পত্নীৰ অসুস্থতাৰ বাবেও অৰ্থব্যয়ৰ সম্ভাৱনা প্ৰবল। বিদ্যাৰ্থীসকলে দিনটোত সৰু সুৰা বাধাৰ মাজেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। আজিৰ বাবে শুভ ৰং বগা আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশিৰ কথা কওঁ। আজি কৰ্মস্থানত বিপৰীত পৰিস্থিতিয়ে আমনি কৰিব। হয়তো আপোনাৰ যিসকল কলিকৰ লগত মনোমালিন্য হ'ব পাৰে। আপোনাৰ ওপৰত দায়িত্ব অধিক হ'ব পাৰে। প্ৰভাৱশালী ক্ষমতা আপোনাৰ যদি আছে তেনেহ'লে বন্ধু বৰ্গৰ মাজত অগ্ৰাধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব। আজি শুভ ৰং হিচাপে সেউজীয়া আৰু শুভ সংখ্যা হিচাপে আপুনি 3 সংখ্যা ব্যৱহাৰ কৰিব। এইবাৰ ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিৰ কথা কওঁ। আজি আপোনাৰ নেতৃত্ব, মীমাংসা গুণ তথা প্ৰভাৱশালী ক্ষমতাৰ বাবে বন্ধুবৰ্গৰ মাজত সন্মানিত হ'ব। আত্মবিশ্বাসৰ দ্বাৰা কৰ্মক্ষমতা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিব। আজিৰ শুভ ৰং শুভ্ৰ বৰ্ণ আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এয়া আছিল আজিৰ দিনটোৰ বাবে প্ৰস্তুত কৰা ৰাশিফল। শেষত আপোনালোকৰ কুশল মংগল কামনা কৰি বিদায় ল'লোঁ। আৰু ইয়াতে মই নাম্বাৰটো কৈ দিছোঁ। নাম্বাৰটো হৈছে 9864132108 9864132108। ধন্যবাদ।